গ্লোবেল এডভেঞ্চাৰ এছ'চিয়েশ্যনৰ আজি দিনজোৰা কাৰ্যসূচীৰে এয়া সামৰণি অনুষ্ঠান। ইয়াৰ হৈছে একতাৰ বান্ধন, যে একতাৰ বান্ধন তেওঁলোকে একেলগে দিনৰ আহাৰ গ্ৰহণ কৰিছে একেটা বাচনতে। গতিকে দেখিছে একচুৱেলি সুন্দৰ এয়া আমাৰ মীনাক্ষী দাস, তেখেতেও বহুত দিনজোৰা কাৰ্যসূচীত আজি ইনষ্ট্ৰাক্টৰ হিচাপে বহুতখিনি সহায় আগবঢ়ালে। আমাৰ জন্তি ছাৰ যি ৰাতিপুৱাৰে পৰা তেখেতৰ ভাল লাগিছে বাৰু, যিয়ে নহওক। পানীও গৰম, ভাতো গৰম।